हेलो स्टूडेंट्स এইটো ভিডিওত আমি আজি আলোচনা কৰিব খুজিছো তোমালোকৰ যেটো নতুন কিতাপ আহিছে সেই নতুন কিতাপটোৰ বিষয়ে আৰু তোমালোকৰ এই নতুন কিতাপটোত কি কি চেঞ্জ হৈছে আৰু কোনটো চেপ্টাৰত একেবাৰে নাইকিয়া হৈ গৈছে বা কোনখিনি তোমাৰ নতুনকৈ এড হৈছে এই গোটেইখিনি আমি এইটো ভিডিওত তোমালোকক দেখাবলৈ চেষ্টা কৰিম ঠিক আছে তো তোমালোকৰ এইটো হল নতুন কিতাপ আৰু এইটো যে আছে এইটো হল পুৰণা কিতাপ তো তোমালোকে যেতিয়া দোকানত যাবা দোকানত যাই কিতাপ কিনাত অলপ সাৱধানতা ল'বা কিয়নো এইবাৰ যেটো কিতাপ আহিছে দুয়োটাৰে কালাৰ কিন্তু একে তোমালোকে যদি দেখা দুয়োটাৰে কালাৰ প্ৰায় একেই হয় দুয়োটাৰে কালাৰ কিন্তু একেই হয় না আগফালেও যেনেকুৱা হয় পিছফালেও হেনেকুৱাই হয় তো পুৰণা আৰু নতুনৰ তোমালোকৰ কালাৰটো ইমান এটা ডিফাৰেন্ট দিয়া নাই দুয়োটা সেমেই দিছে কিন্তু তোমালোকে এটা উপৰৰ যেটো পেজ আছে তাত এটা বস্তু লক্ষ্য কৰিব পাৰিবা যেটো পুৰণা আছিল সেই পুৰণাটোৰ যেটো ইয়াত বিক্ৰীৰ বাবে এইটো আছিল ৰঙা কালাৰৰ আৰু যেটো তোমালোকৰ নতুন আহিছে সেই নতুন যেটো কিতাপ আছে ইয়াত কিন্তু সেই কালাৰটো যেটো বিক্ৰীৰ বাবে আছে ইয়াৰ যেটো কালাৰ হেতু কি দিছে বগা দি থৈছে তো এই দুটা এটা পাৰ্থক্য আৰু যিসকল পাবলিশ হিচাপত চাব খোজা তোমালোকে ইফালে যাবা ইফালে যাই তোমালোকে এই ইয়াত যেটো আছে পৰৱৰ্তী প্ৰকাশ এইটোত চাবা ইয়াত তোমালোকৰ লাষ্টত 25 লৈকে থাকিব লাগিব যেটো তোমাৰ যোৱা বছৰ হয় সেই বছৰত তোমাৰ কিতাপটো পাবলিশ হ'ব লাগিব নহলে কিন্তু 24 থাকিলে তোমালোকৰ সেই পুৰণা কিতাপটো আহিব দেখাত কিন্তু একেই হয় জাস্ট ইয়াতহে অলপ চেঞ্জ হয় তো ভালকৈ চাই লবা কাৰণ তোমালোকৰ যেটো কিতাপ হয় নতুন সেই নতুন কিতাপত বহুখিনি সিলেবাস চেঞ্জ হৈ গৈছে আৰু এনেকুৱা কোনো সিলেবাস নাই তোমালোকৰ যে চেঞ্জ হোৱা নাই তোমালোকৰ 15টা চেপ্টাৰ আছিল পুৰণা যেটো কিতাপ আছিল সেই 15টা চেপ্টাৰে মডিফিকেশন কৰি দিয়া হৈছে আৰু কিছুমান চেপ্টাৰ একেবাৰে নাইকিয়া কৰি দিয়া হৈছে তো দেখা তোমালোকৰ যদি নতুনৰ হলনি পুৰণা কিতাপ কিনি লোৱা তেনেহলে কিন্তু বহুত তোমালোকৰ নকচান হৈ যাব তো দেখা এতিয়া আমি সাম যে কোন বিলাক চেপ্টাৰ ইনক্ৰিজ হৈছে বা ডিক্ৰিজ হৈছে ঠিক আছে তো আহা আমি অলৰেডি ব্ল্যাকবোৰ্ডত লিখি লৈছো ঠিক আছে যে কোনটো চেপ্টাৰ কেনেকুৱা কৈ হলনি হৈ গৈছে বা কোনটো চেপ্টাৰ কিমানখিনি হলনি হৈছে এটো আমি ব্ল্যাকবোৰ্ডত অলৰেডি লিখি লৈছো ঠিক আছে তো এইখিনি আগত তোমালোকে বুজি লোৱা তাৰ পিছত বাকিখিনি আৰু ইয়াৰ যি বিষয়বস্তু আছে এইখিনি মই পিছত কৈ আছো তো দেখা আমি প্ৰথমে কি কৰিছো ওয়ার্ডস চেপ্টাৰ যিবিলাক আছে হেতুৰ লগত নিউ যেটো চেপ্টাৰ আছে হেতু কম্পেয়াৰ কৰি তোমালোকক বুজাবলৈ মই চেষ্টা কৰিছো তাৰমানে যিখিনি পুৰান কিতাপৰ সিলেবাস আছিল বা চেপ্টাৰ আছিল বা অনুহলনি আছিল সেইখিনি চেঞ্জ হৈ আমাৰ যেটো নিউ চেপ্টাৰ আহিছে বা নিউ অনুহলনি আহিছে হেতু কেনেকুৱা হৈছে বা কেনেকুৱাকৈ দিয়া হৈছে সেইখিনি তোমালোকক বুজাবলৈ মই চেষ্টা কৰিছো তো প্ৰথম যেটো ওয়ার্ড যেটো তোমালোকৰ চেপ্টাৰ আছিল বা কিতাপ আছিল ঠিক আছে পুৰণি যেটো অনুহলনি আছিল সেই পুৰণি কিতাপৰ অনুহলনি চেপ্টাৰ অনত আছিল তোমালোকৰ 1.4 লৈকে এই 1.4 লৈকে চেঞ্জ হৈ তোমালোকৰ কি হৈ গল 1.2 আহি গল অৰ্থাৎ ইয়াত তোমালোকৰ কি হৈ গল সিলেবাসটো কমি গল ঠিক আছে কিন্তু কমি গলেও ইয়াত তোমালোকৰ যিবিলাক পুৰণা কিতাপত 1.1 আছিল তাত কিন্তু কোশ্চেন বহুত কেটা বঢ়াই দিয়া হৈছে লগতে এমসিকিউ কিন্তু প্ৰতিটো অনুহলনিতেই বঢ়াই দিয়া হৈছে তো অনুহলনি কমি গলেও কিন্তু কোশ্চেন বঢ়াই দিছে লগতে এমসিকিউ প্ৰতিটো চেপ্টাৰতে দিছে আৰু এই এমসিকিউ বিলাক তোমালোকৰ বহুত ভাল ভাল এমসিকিউ দিছে যেটো ডাইৰেক্ট এক্সামত তোমালোকৰ কমন পৰিব ইয়াৰ আগত কি হৈছিল যে ষ্টুডেন্টে কিতাপখিনি পঢ়িছে ঠিকই কিন্তু কেনেকুৱা টাইপৰ এমসিকিউ আহিব হেতু গম পোৱা নাই কাৰণ কিতাপত দিয়া নাছিল তো তাৰ কাৰণে কি কৰিছিল ষ্টুডেন্ট বিলাকৰ বেজাৰি লাগিছিল ফেল কৰিছিল বা ৰিজাল্ট বেয়া হৈছিল কিন্তু তোমালোকৰ কাৰণে এটা একদম ভাল এটা সুযোগ দি দিছে যে যিসকল কিতাপটো ফলো কৰিব হেই ভাল মাৰ্ক পাব একেবাৰে সহজ হৈ গৈছে তোমালোকৰ কাৰণে কাৰণ কিতাপতে সব দি দিছে তো এইটো আছিল চেপ্টাৰ 1 ৰ কাহিনী তাৰ পিছত দেখা চেপ্টাৰ 2 তোমালোকৰ চেপ্টাৰ 2 যেটো আছিল পুৰণা কিতাপৰ হেতু আছিল চেপ্টাৰ 2 2.3 লৈকে অনুহলনি আছিল 2.3 লৈকে অনুহলনি আছিল আৰু সেই 2.3 ৰ পৰা আহি তোমাক কি কৰি দিল নতুন কিতাপত বনাই দিলে 2.2 অৰ্থাৎ ইয়াতো কি কৰিল কোশ্চেন বা অনুহলনি কমাই দিয়াৰ পৰৱৰ্তী তোমাক কি কৰিছে ইয়াত এমসিকিউ দি দিছে কি দিছে এমসিকিউ ঠিক আছে এমসিকিউ বিলাক চাবা বহুত ইম্পৰ্টেন্ট এমসিকিউ হয় মই তোমালোকক গোটেইখিনি একদম ফ্ৰী ইউটিউবত এইটো চেনেলতে তোমালোকক প্ৰভাইড কৰিম তোমালোকে টেনচন কৰিব নালাগে একেবাৰে সহজ পদ্ধতিত পঢ়াই দিম তোমালোকে ভালকৈ পঢ়িবা টেনচন নাই তোমালোকৰ নিশ্চয় ফলাফল ভাল আহিবই ঠিক আছে তো ভিডিও বিলাক তো ইয়াৰ যিবিলাক ভিডিও আহিব গোটেইখিনি তোমালোকক প্ৰভাইড কৰা হ'ব আৰু এইখিনি পোৱাৰ কাৰণে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিব লাগিব তো চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিবা ঠিক আছে তো আহা চেপ্টাৰ 3 ৰ বাবে তো চেপ্টাৰ 3 তোমালোকৰ যেটো পুৰণি কিতাপ আছিল সেই পুৰণি কিতাপত আছিল 3.6 লৈকে এইবাৰ নতুন কিতাপত বনাই দিল কিমান 3.3 লৈকে অৰ্থাৎ তিনিটা অনুহলনি কমাই দিয়া হল তিনিটা অনুহলনি কমাই দিয়াৰ লগতে তোমালোকৰ কি কৰিল এমসিকিউ বঢ়াই দিয়া হল কেটামান তোমালোকক এমসিকিউ দি দিলে ঠিক আছে আকৌ চেপ্টাৰ 4 যেটো আছে হেতু পুৰণা কিতাপত আছিল 4.4 লৈকে অনুহলনি আছিল এই 4.4 অনুহলনি থকাটো তোমাৰ একেবাৰে সেমে ৰাখি দিল কিন্তু ইয়াত মনত ৰাখিবা চেপ্টাৰ 4 ত কিন্তু বহুত কেটা কোশ্চেন বঢ়াই দিছে তাৰমানে আগৰ যেকেটা 4.4 লৈকে অনুহলনি আছিল আৰু যেকেটা কোশ্চেন আছিল সেইকেটা কোশ্চেনৰ উপৰিও আৰু বহু কেটা কোশ্চেন কি কৰিছে ইয়াত এড কৰি দিছে অৰ্থাৎ এই চেপ্টাৰ 4 টো তোমালোকৰ কাৰণে অলপ কি হৈ গল ভাষ্ট হৈ গল পুৰণাৰ তুলনাত তো এইটো তোমালোকৰ অলপ ভাষ্ট হৈ গল আৰু এমসিকিউ লগতে দিয়া হৈছে এতিয়া চেপ্টাৰ 5 যেটো আছে চেপ্টাৰ 5 টো তোমালোকৰ পুৰণা কিতাপত আছিল 5.3 লৈকে অনুহলনি দিয়া আছিল এইবাৰ তোমালোকৰ সেম 5.3 লৈকে অনুহলনি আছে কিন্তু কোশ্চেন বহুত কেটা ইয়াত বঢ়াই দিয়া হৈছে মনত ৰাখিবা যে কেটা চেপ্টাৰৰ অনুহলনি সেম আছে সেম থাকিলেও তাত কিন্তু কোশ্চেন বিলাক সেম এতিয়া নাই কোশ্চেন বঢ়াই দিয়া হৈছে ঠিক আছে তো ইয়াত কোশ্চেন বঢ়াই দিয়া হৈছে লগতে এমসিকিউ তোমালোকক দিয়া হৈছে ঠিক আছে চেপ্টাৰ 6 তোমালোকৰ যেটো পুৰণা কিতাপ আছিল সেই পুৰণা কিতাপত আছিল 6.5 লৈকে আৰু তোমালোকৰ এক্সামত যেহেতু আহিছিল আগৰ পৰাই
আগৰ পৰাই 6.3 লৈকে তোমালোকৰ এক্সামত আহিছিল বাকি যি দুটা অনুসলনি আছিল সেই অনুসলনি দুটা তোমালোকৰ আহা নাছিল যেনেকুৱা 6.4 আৰু 6.5 তো এইকেইটা যেহেতু অলাগতিয়াল আছিল তাৰ কাৰণে এই দুটা এবাৰ কি কৰিছে উঠাই দিছে উঠাই দিয়াৰ পিছত তোমালোকৰ কিছুমান এমসিকিউ ইন্ট্ৰোডিউস কৰি দিছে কিছুমান এমসিকিউ ভৰাই দিছে ঠিক আছে আৰু চেপ্টাৰ 6 ৰ এমসিকিউ কেইটা তোমালোকৰ কাৰণে বহুত উপকাৰী হ'ব কিয়নো এইটো চেপ্টাৰৰ পৰা যেতিয়া এমসিকিউ দিছে তেতিয়া ম্যাক্সিমাম ষ্টুডেন্টে ভুল কৰিছে কাৰণ এমসিকিউ বিলাক দিছিল বনাই তো ষ্টুডেন্টে ত্ৰিভুজ চেপ্টাৰটো অলপ হাৰ্ড পাই মই জানো তো এই কাৰণে কি কৰা হয় যে কেইটা এমসিকিউ দিয়ে হিয়তৰ কিছুমানৰ ভুল হয় আৰু কিছুমানৰ শুদ্ধ হয় এইবাৰ আৰু তোমালোকৰ হেতু অসুবিধা নাপায় কাৰণ কিতাপতে এমসিকিউ দিয়া আছে আৰু একেটাই তোমালোকৰ ম্যাক্সিমাম পসিবিলিটিজ আহি যাব তাৰ কাৰণে কি হ'ব কিতাপৰ যিকেইটা এমসিকিউ আছে তোমালোকে একদম ভালকৈ চাব লাগিব ঠিক আছে আৰু মই বাৰবাৰ কৈছো টেনচন কৰিব নালাগে মই সব প্ৰভাইড কৰি দিম এইটো চেনেলতে ঠিক আছে তো আহা 7 চেপ্টাৰ যেটো আছে হেতু পুৰণি যেটো কিতাপ আছিল হেতু আছিল 7.3 এই 7.3 ৰ পৰা তোমালোকৰ কি কৰিল 7.2 লৈকে কমাই দিয়া হল আৰু লগতে কি কৰিল এমসিকিউ তোমালোকৰ ইন্ট্ৰোডিউস কৰি দিয়া হল এই 7.2 যে আছে তোমালোকে কিন্তু এনেকুৱা নহয় যে 7.2 আগৰটো ধৰে বদে আছে নেকি ইয়াত কিন্তু বহুত কেইটা কোশ্চেন কি কৰিছে এড কৰি দিছে ঠিক আছে তো 7.2 তো বহুত কেইটা কোশ্চেন এড কৰি দিছে 7.1 তো আগতকৈ এবাৰ কোশ্চেন বঢ়াই দিছে অৰ্থাৎ তোমালোকে মনত ৰাখিবা যে যিমান কেইটা চেপ্টাৰ কমাই দিছে বা যিমান কেইটা অনুসলনি কমাই দিছে তাত কিন্তু কোশ্চেন আকৌ বঢ়াই দিছে ঠিক আছে তাৰ পিছত চাবা 8.4 চেপ্টাৰ 8 ৰ যেটো আছিল হেতু পুৰণি কিতাপত আছিল 8.4 লৈকে এবাৰো তোমালোকৰ 8.4 আছে কিন্তু লগতে আৰু এমসিকিউ ভৰাই আৰু লগতে কি কৰিছে এমসিকিউ যে আছে এই এমসিকিউ বিলাক ভৰাই দিছে তাৰ পিছত চাবা যেটো চেপ্টাৰ 9 আছিল হেতু তোমালোকৰ পৰীক্ষাত আহা নাই আগত 2026 বা 25 জি হৈ গল তোমালোকৰ কিন্তু এই চেপ্টাৰ 9 টো আহা নাছিল তো এইবাৰ তোমালোকৰ যেহেতু ইয়াৰ পৰা কিতাপৰ পৰা উঠাই দিয়া নাই তেন্তে তোমালোকে ক'ব পাৰা যে এইবাৰ কিন্তু 9 চেপ্টাৰ টো আহিব সিলেবাস এতিয়াও দিয়া নাই যেটো তোমালোকৰ নতুন সিলেবাস হ'ব হেতু এতিয়াও প্ৰভাইড কৰা নাই যেতিয়া কৰিব তেতিয়া তোমালোকক আমি নিশ্চয় শেয়াৰ কৰিম যে এইটো চেপ্টাৰ আহিব নে নাই তো তোমালোকে মনত ৰাখিবা যেহেতু নতুন কিতাপত এইবাৰ এইটো দিয়া আছে তো তোমালোকৰ আহিব বুলি ধৰি লোৱা অৰ্থাৎ পঢ়িব লাগিব ঠিক আছে তাৰ পিছত চেপ্টাৰ নম্বৰ যেটো 10 আছে সেই 10 টো চাবা তোমালোকৰ পুৰণি কিতাপতো 10.2 আছিল আৰু নতুন কিতাপতো 10.2 লৈকে আছে কিন্তু ইয়াত কোশ্চেন কিছুমান বঢ়াই দিয়া হৈছে আৰু লগতে এমসিকিউ কিন্তু অন্তৰ্ভুক্ত কৰা হৈছে এখিনি মনত ৰাখিবা ঠিক আছে তাৰ পিছত দেখা চেপ্টাৰ 11 চেপ্টাৰ 11 টো এবাৰ তোমালোকৰ অন্তৰ্ভুক্ত কৰা নাই অৰ্থাৎ যে তোমাৰ অঙ্কন চেপ্টাৰ আছিল ষ্টুডেন্টৰ কাৰণে এটা ভাল এটা চেপ্টাৰ আছিল হিতে 4 মাৰ্ক বা 5 মাৰ্ক ইয়াৰ পৰা আৰামছে উঠাই দিছিল কাৰণ এটো একেবাৰে সহজ চেপ্টাৰ আছিল তাত 11.2 লৈকে আছিল কিন্তু এক্সামত আহিছিল 11.1 লৈকে অৰ্থাৎ এটা অনুসলনি আহিছিল তাত কোশ্চেন আছিল 7টা আৰু এই 7টা কোশ্চেনৰ পৰা কিমান কে পাইছিল 4 বা 5 মাৰ্ক আৰামছে পাই গৈছিল কিন্তু এবাৰ কি কৰিলে গভৰ্ণমেন্টে তো এইবাৰ কি কৰিলে সবাই যে এই যেটো তোমালোকৰ অঙ্কন চেপ্টাৰ আছিল 11 চেপ্টাৰ সেই 11 চেপ্টাৰটো একেবাৰে উঠাই দিলে কিতাপৰ পৰা অৰ্থাৎ কিতাপত অন্তৰ্ভুক্ত কৰা নাই ঠিক আছে এটা এই যেটো তোমালোকৰ 11 নম্বৰ চেপ্টাৰ আছিল সেই 11 টো উঠাই দি তোমালোকৰ যেটো চেপ্টাৰ 12 আছিল সেই 12 টো 11 ৰ ঠাইত আহি গল অৰ্থাৎ তোমালোকৰ আগত এনেকুৱা আছিল যে চেপ্টাৰ 8 টো আছিল ত্ৰিকোণমিতি চেপ্টাৰ 9 টো আছিল তোমালোকৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ হয় না চেপ্টাৰ 10 আছিল বৃত্ত আকৌ 12 টো আছিল আকৌ 11 টো আছিল অঙ্কন কিন্তু এবাৰ 11 টো অঙ্কন না থাকি 11 ত থাকিব কি তোমাৰ যেটো চেপ্টাৰ 12 আছিল অৰ্থাৎ বৃত্ত সম্বন্ধীয় যে কালি আছিল এতিয়া হেতু পাবা তোমালোকে চেপ্টাৰ 11 ত ঠিক আছে আৰু হেতু আমি তলত তোমালোকক বুজাই দিছো যে কেনেকুৱা হ'ব দেখা আগত তোমালোকৰ যেটো চেপ্টাৰ 12 আছিল সেই চেপ্টাৰ 12 টো আছিল 12.3 লৈকে কিন্তু সেই চেপ্টাৰ 12 ক কেতিয়া তোমালোকে চেপ্টাৰ 11 ৰ সিৰিজত পাবা ঠিক আছে চেপ্টাৰটো আগুৱাই দিছে ঠিক আছে এটা চেপ্টাৰ কি হৈ গল আগুৱাই গল কিয় আগুৱাই গল কাৰণ চেপ্টাৰ এই যেটো 11 আছে 11 টো যে কেনসেল হৈ গল ঠিক তাৰ কাৰণে তোমালোকে কি কৰিবা চেপ্টাৰ 12 টো 11 ত পাই যাবা ঠিক আছে এতিয়া কথা হল যেটো তোমালোকৰ 12 যেটো 12 আছিল সেই 12 চেপ্টাৰত অনুসলনি আছিল 3টা কিন্তু এবাৰ তোমালোকে জাস্ট পাবা এটা ঠিক আছে 11.1 চেপ্টাৰটো যদিও কমাই দিছে কিন্তু ইয়াত কিন্তু কোশ্চেন আকৌ কিছুমান ভৰাই দিছে ঠিক আছে তোমালোকৰ যেটো 12.1 আছিল তাত আৰু বহুত কেইটা কোশ্চেন ভৰাই দি আৰু এমসিকিউ দি হেতু কি বনাই দিছে 11.1 ঠিক আছে হেতু কি বনাই দিছে 11.1 আকৌ তোমালোকৰ যেটো চেপ্টাৰ 13.4 আছিল পুৰণা কিতাপত হেতুক আকৌ কি কৰিছে চেপ্টাৰ 12 লৈ কনভাৰ্ট কৰি দিয়া হৈছে ঠিক আছে অৰ্থাৎ এক ঘৰ আগুৱাই দিয়ে অৰ্থাৎ এটা চেপ্টাৰ আগুৱাই দিয়া হল আগত আছিল 4টা এবাৰ আহি গল দুটা অনুসলনি ঠিক আছে কিন্তু কোশ্চেন বাঢ়ি গৈছে আৰু লগতে এমসিকিউ আহি যাব ঠিক আছে এমসিকিউ আহি যায় আৰু লগতে কি কৰিছে এমসিকিউ অন্তৰ্ভুক্ত কৰা হৈছে তাৰ পিছত দেখা তোমালোকৰ যেটো পুৰণা কিতাপৰ 14.4 অনুসলনি আছিল অৰ্থাৎ চেপ্টাৰ 14 ৰ 4টা অনুসলনি আছিল সেই চেপ্টাৰটো আকৌ কি কৰা হল 3টা অনুসলনি লৈ কমাই দিয়া হল আৰু হেতু চেপ্টাৰ কিমান আহি গল 14 ৰ পৰা আহি গল কিমান 13 কাৰণ এটা চেপ্টাৰ আগুৱাই আছে হয় না নাই আৰু ইয়াত কি কৰা হৈছে এমসিকিউ দিয়া হৈছে লগতে কিছুমান কোশ্চেন ইয়াত বঢ়াই দিয়া হৈছে তাৰ পিছত তোমালোকৰ লাষ্টৰ যেটো চেপ্টাৰ আছিল সম্ভাৱিতা চেপ্টাৰ 15 সেই 15 টো হৈ গল কি চেপ্টাৰ 14 হৈ গল ঠিক আছে 15 চেপ্টাৰ আগত আছিল সম্ভাৱিতা এতিয়া সম্ভাৱিতা কিমান চেপ্টাৰত পাবা তোমালোকে 14 নম্বৰ চেপ্টাৰত পাবা তো এটা চেপ্টাৰ কমি গল আৰু ইয়াত আমি 14.1 লিখিছো যদি এটো 14.1 মানে এটো বুজাই আছে যে ইয়াত অনুসলনি মাত্ৰ এটা থাকিব ঠিক আছে আৰু লগতে অনুসলনি এটা থাকিলে ইয়াত কিন্তু কোশ্চেন অলপ বঢ়াই দিছে লগতে এমসিকিউ দি দিছে ঠিক আছে তো তোমালোকৰ যিমান কেইটা চেপ্টাৰ আছে আগত আছিল
তোমালোকৰ যিটো পুৰণা কিতাপ আছিল সেই পুৰণা কিতাপত তোমালোকৰ চেপ্টাৰ আছিল কেইটা 15টা কিন্তু এতিয়া তোমালোকৰ যিটো নতুন কিতাপ আহিছে সেই নতুন কিতাপৰ চেপ্টাৰ হ'ল কেইটা 14টা অৰ্থাৎ তোমালোকৰ এটা চেপ্টাৰ কমি গ'ল তো এতিয়া যদি তোমালোকে কম্পেয়াৰ কৰা যে কোনটো কিতাপ বেছি তোমালোকৰ কাৰণে লাভজনক অৰ্থাৎ ভাল পুৰণাটো নে নতুনটো তেনেহ'লে তোমালোকে কি ক'বা যে নতুনটো ভাল নে পুৰণাটো ভাল এতিয়া দেখা কম্পেয়াৰ কৰিলে আমি গম পাম কি যে নতুন কিতাপ যেটো দিছে হেতু তোমালোকৰ কাৰণে 100% বেনিফিট হ'ব অৰ্থাৎ ভাল হ'ব নতুন কিতাপটো তোমালোকৰ একদম এক্সামৰ যেটো ভিউ হয় সেই এক্সামৰ ভিউ হিচাপত একদম পয়েন্ট ওয়াইজ কোশ্চেন বিলাক দিয়া হৈছে এমসিকিউ বিলাক দিয়া হৈছে গতিকে তোমালোকৰ নতুন কিতাপটো তোমালোকৰ কাৰণে বহুত ভাল পুৰণাতকৈ তুলনাত কাৰণ কিয় ভাল হ'ল কাৰণ পুৰণাটো তোমালোকৰ এমসিকিউ নাছিল তোমালোকৰ বহুত বেবজালি বাজিছিল এতিয়া কিন্তু হেতু বেবজালি নাহে তোমালোকৰ নতুন কিতাপতেই দিয়া আছে এমসিকিউ বিলাক তাৰ কাৰণে এমসিকিউ থকাৰ কাৰণে তোমালোকৰ নতুন কিতাপটো সহজ হৈ গ'ল আৰু যিবিলাক কোশ্চেন আছে এবিলাক আগৰটোৰ দৰে একেবাৰে 100% মিল নাই যদিও তোমালোকৰ কিছুমান মিল আছে একেবাৰে নথকা নহয় ঠিক আছে ইয়াৰ মাজত তোমালোকক এতিয়া মই এটা কথা ক'ব কৈছো এই R1 R2 R3 আৰু R5 এই কেইটা কিন্তু তোমালোকৰ আগতীয়াকৈ ৰিভিজন যেটো কয় ঠিক আছে মই ইয়াত তোমালোকৰ ৰিভিজনটো পিছত দিলো কাৰণ আগত চেপ্টাৰ কেইটা বুজাই ললো এতিয়া ৰিভিজন থাকে ফাৰ্ষ্টতে তোমালোকৰ কি থাকে ৰিভিজন থাকে এই ৰিভিজন কেইটা কিন্তু চেঞ্জ হৈ গৈছে আৰু তোমালোকৰ কাৰণে এটো ভাল যে ৰিভিজন যিমান কেইটা আছে গোটেই কেইটা কি হৈ গৈছে কমি গৈছে বাঢ়া নাই আৰু সহজ কৰি দিছে তাৰ কাৰণে তোমালোকে এবাৰ যেটো ম্যাথছ আছে সেই ম্যাথছৰ পৰীক্ষাটো ভাল হোৱাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে আছে বহুত কিটা কোশ্চেন তোমালোকৰ হুবহু কিতাপৰ পৰা কমন পৰি যাব তোমালোকে ভাল ৰিজাল্ট কৰিব খুজিলে এই চেনেলটো চাই থাকিবা গোটেই কেইটা তোমালোকৰ কোশ্চেন আনসাৰ যি আছে আমি একেবাৰে সহজ পদ্ধতিত তোমালোকক বুজাই দিম তাৰ কাৰণে এই ভিডিঅ' বিলাক তোমালোকে আপলোড কৰাৰ লগে লগে যাতে পোৱা ইয়াৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা